পুৰা ষ্টাইলত বিজি আৰু দেখিছেনে ৰাইজ ষ্টাইল কেনেকুৱা কৰিছে সো আজি মানে আমাৰ জোৰোণ মানে ল'ৰা ঘৰত জোৰোণ দিবলৈ যায় আমাৰ নিয়মত আমাৰ বেংগলী নিয়মত তো সবে ষ্টাইল কৰি ৰেডি হৈছে তো মইতো যাব নোৱাৰিম তো মই ঘৰতে থাকিম তো সকলোৱে ৰেডি হৈছে আৰু আজি জোৰোণ দিব সো মই দেখাই আছোঁ কেনেকৈ কি আমাৰ নিয়মবিলাক কৰে আৰু কেনেকৈ যায় সো আপোনালোকে কণ্টিনিউ ব্লগটো চাই থাকিব স্কিপ নকৰি পেলাই আশা কৰিছোঁ সকলোৱে চাই ভাল পাব Close till I get up. Time is barely on our side. I don't wanna wait. হেল্ল' এভৰিৱান পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে চাগে সো এইবিলাক আমি বেংগলী নিয়মত এইবোৰ বস্তুক তত্ত্ব বুলি কওঁ তো আমি এইবিলাক ধুনীয়াকৈ ৰাতি সজাইছোঁ এইটো হ'ল আপোনাৰ সন্দেশৰ মানে নাৰিকলৰ দি সন্দেশ বনোৱা এইটো চাৰ্ট পেণ্ট ল'ৰাৰ ভাগৰ মানে ল'ৰাৰ যিবিলাক আইটেম লাগে এইবিলাক মেকআপৰ বস্তু আদি কৰি আমাৰ মানে ধান আৰু দুব্বা এনেকৈ মূৰত দি আশীৰ্বাদ কৰে এইটো হ'ল নাৰিকলৰ লাডু চিপছ টাৱাল কুৰকুৰি এইবোৰ মানে সকলো মেকআপৰ বস্তু পাৰফিউম চাৰফিউম এইবোৰ মিঠাই চিঠাই মাছ সকলোবোৰ আমি চবেই লৈ যাব লাগে তো মানে আমাৰ যিখিনি মানুহ যাব চবেই এটা বস্তু সকলোৱে হাতত লৈ ধুনীয়াকৈ ওলাব লাগে চ' এইখিনি আমি সকলোৱে মিলি পেকিং কৰিছোঁ মানে পেহী মই মোৰ ভণ্টি সকলোৱে মিলি পেকিং কৰিছোঁ ৰাতিটো বহুত টাইম লাগিছে পেকিং কৰিবলৈ তো এইখিনি চব বস্তু ল'ৰাৰ ঘৰত যাব তো আমাৰ ঘৰৰ পৰা ল'ৰাৰ ঘৰত 19-20জনমান মানুহ যাব ওলাইছে তো এয়া ওলাইছে প্ৰথম মোৰ ডাঙৰ পেহা এয়া মোৰ এনেৰ পৰা আহিছে মোৰ নিজৰ পেহা হয় পেহাৰ মাছটো লৈছে এয়া হ'ল মোৰ খুৰী চবতকৈ সৰু খুৰীয়ে মিঠাইটো লৈছে আৰু এয়া আহি আছে মোৰ মানে বা আৰু মানে আইতা হয় হোজাৰ পৰা আহিছে এয়া হ'ল নবৌ আহিছে লামডিঙৰ পৰা সিহঁতেও হাতত এটা বস্তু লৈ ওলাই আছে আৰু কোনে কি ল'ব চাই আছে হাতত তো এতিয়া ওলাই আহিছে মোৰ চবৰ ডাঙৰ বৰমা হয় মোৰ চ' বৰমাই এটা লৈছে বৰমাই আকৌ মোৰ এফালে মোৰ মা এতিয়া আহিব মায়ে শ্বাৰ্ট পেণ্টটো লৈছে ল'ৰাৰ শ্বাৰ্ট পেণ্টটো হাতত লৈ ওলাই আহিছে বৰমাই কি লৈছে বৰমা মেকআপৰ বস্তুখিনি লৈছে এই মোৰ দাদা হয় ৰিলেটিভছৰ দাদাই মিঠাই লৈছে এই আমাৰ ঘৰৰ ওচৰত বৰমাও মিঠাই লৈছে আৰু ভণ্টিৰ পালত পৰিছে চিপছ কুৰকুৰি ক'ল্ড ড্ৰিংকছ এইবোৰ আৰু এয়া হ'ল মোৰ লামডিঙৰ পৰা আহিছে মোৰ আইতা হয় তেওঁ লাৰু খেজুৰ ড্ৰাই ফ্ৰুটছ এইবোৰ লৈ গৈছে আৰু পিছফালে আছে অৰেঞ্জ কালাৰ শাৰী পিন্ধা মোৰ সৰু পেহী যিয়ে মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে তো এয়া চবেই গোটেই মানুহ ওলাইছে কিন্তু এফালে ভালো লাগিছে এফালে বহুত বেয়াও লাগিছে নিজৰ ঘৰখন এৰি গুচি যাব লাগিব তো আগত সেইবোৰ ফিলিংছ নাছিলে তো যিমান মানে বিয়াখন ওচৰ চাপিছে সিমানখিনিয়ে মানে বহুতেই বেয়া লাগি আছে ছোৱালী মানুহৰ জীৱন ন তো যাবতো লাগিবই চ' এতিয়া সকলোৱে গাড়ীত উঠিছে গাড়ী 4খনমান যাব তো এয়া গাড়ী এটা কৰি এৰিছে আৰু তো বেয়া লাগিছে উপায় নাই ছোৱালীৰ লাইফটো এনেকুৱাই তো এয়া গাড়ীখিনি গৈ আছে চ' এতিয়া সকলোৱে গৈ পেলাই পালেগৈ ল'ৰাৰ ঘৰ এতিয়া চবে আশীৰ্বাদ দি আছে মানে আমাৰ ধূপ আৰু ধান দি পেলাই মূৰত এনেকৈ ডাঙৰ মানুহে আশীৰ্বাদ দিয়ে চ' এয়া মোৰ মায়ে দি আছে আশীৰ্বাদ ল'ৰাৰ ঘৰত কিন্তু ইফালে মানুহে আকৌ মোক ভিডিঅ' কল কৰি দেখাই আছে কেনেকৈ কি কৰিছে নাই কৰা আৰু লগালগ ভিডিঅ'ও পঠাই দিছে তো মই ঘৰৰ পৰা আৰামছে বহি চাই আছোঁ ঘৰত কোনো নাই মই আৰু মোৰ ভণ্টি মানে বৰ্তাৰ ছোৱালীজনী আছিলোঁ বাদ বাকী সকলোৱে গৈছে ভাইটি যোৱা নাছে ভাইটি দোকানত আছে তো এয়া মায়ে আশীৰ্বাদ কৰি আছে আমাৰ বেংগলী নিয়মত আমাৰ নিয়মটো অলপ বেলেগ হয় চ' যদি মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল লাগিছে আমাৰ নিয়মখিনি তো প্লিজ কমেণ্টত জনাব কেনেকুৱা লাগিছে আমাৰ নিয়মৰ সকলো ৰাতিৰ নিয়মবোৰ বেলেগ থাকে তো চাই থাকক আপোনালোকে ব্লগটো কণ্টিনিউ চ' মইতো যোৱা নাছিলোঁ তো যিমানখিনি মই কালেক্ট কৰিব পাৰিছোঁ ভিডিঅ' তো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ তো
মই আপোনালোকে সদায় মোক আশীৰ্বাদ দি যাব যে মই মোৰ নতুন জীৱনটো যেন ভালে কুশলে পাৰ কৰিব পাৰোঁ, সকলোৰে লগত যেন মিলিজুলি থাকিব পাৰোঁ, ডাঙৰ মানুহৰ আশীৰ্বাদ লৈ যে মই জীয়াই থাকিব পাৰোঁ। তো এয়া মোৰ আইতাই কৰি আছে, এতিয়া মিঠাই খোৱাছে, আমাৰ মিঠাই খোৱাৰ পৰ্ব এইটো। মিঠাই তো সি মানে অকণমান দিবলৈ কৈছে, কিন্তু আইতাই কি কৰিছে এনেকৈ গোটা এটা মুখত ভৰাই দিছে, সি নাখাওঁ কৈছে, কিন্তু আইতাই খুৱাই দিছে। তো আইতা আমাৰ অমৰ হৈ থাকক, আইতাক মই বহুত ভাল পাওঁ, বহুতেই ভাল পাওঁ। আইতাই মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে। তো মোৰ মা দেউতাৰ লগতো ইমান টাৰ্মছ নাই যেনেকুৱা মোৰ আইতা, খুৰা আৰু পেহীৰ লগত যিমানখিনি টাৰ্মছ আছে। সঁচাকৈ বহুত দুখ লগা মানে এই জীৱনটো। ছোৱালীৰ দুটা জীৱন, এটা ছোৱালী কালৰ, এটা বিয়াৰ পিছত নতুন এটা জীৱন। তো সঁচাকৈ বহুত দুখ লগা, মোৰ বহুত দুখ লাগিছে। আগতে এইবোৰ ভবাই নাছিলোঁ, ফিলিংছে নাছিলোঁ, এতিয়া যিমান ওচৰে চাপিছে ইমান বেয়া লাগি আছে। চ' সকলোৱে ঘৰমুৱা হৈ পালেহি ভালে কুশলে। তো আহি পেলাই সকলোৱে ফূৰ্তি কৰিছে আৰু নাচিছে চবে, কোনে কেনেকৈ নাচিছে চাওকচোন, আৰু মোকো লগতে টানি নিছে নাচিবলৈ। চ' ময়ো অলপ নাচি দিলোঁ আৰু বিয়া বুলি ন, কিনো কয়। চ' সকলোৱে নাচি আছে, তো ভ্লগটো চাই থাকক। এতিয়া সন্ধিয়া হৈছে, তো তাৰ পৰা আহি কিবা ধান দুব্বা সিহঁতৰ ঘৰৰ পৰা, ল'ৰাৰ ঘৰৰ পৰা আনিছে মানে মোৰ মূৰত আশীৰ্বাদ দিবলৈ। এইটো আমাৰ নিয়ম হয়, তাৰ পৰা আহি এনেকুৱা মানে আশীৰ্বাদ দিব লাগে, মিঠাই খুৱাব লাগে। চ' আইতাই মোক এতিয়া খুৱাই আছে। এই সময়টো সঁচাকৈ বহুত দুখ লাগিছিলে যে ছোৱালীজনী নিজৰ ঘৰখন এৰি লোকৰ ঘৰত যাব লাগিব। তো আইতাই নিয়ম কৰি আছে, সকলোৱে মোক আশীৰ্বাদ দিছে বাৰু। আকৌ আপোনালোকে এণ্টাৰমেণ্টছক চাই থাকক, এতিয়া আকৌ নাচি আছে, নচা শেষেই নহয়। মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু আশীৰ্বাদ দিব। থেংক ইউ।